বি আৰু ডি লেখাটো কিয় উল্টা পাল্টা হয় বি তোৰ গল থাকব ইফালে আৰু ডি যেতিয়া লিখবি গলটো সিফালে থাকব অলপ মন কৰবি অন্ধ আকাশ ক্ৰুদ্ধ বতাহ ত্ৰস্ত ৰাখিৰ স্তব্ধ জোনা অন্ধ মনৰ বন্ধ কোঠা হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে মথুৰী ঐ বহিটোত ঘুমে নাযা কিয়া ঘুমে যা কিয়া ইমান এনকে হালি ফেলে লেখা অলপ উঠি ফেলে লেখ লাইনৰ কথা ওলছি যাতে তোক মই হেন এটা প্ৰশ্ন সুধো দে সুধক ছাৰ লাইন লগত মই এনক্সপাৰ্ট কাক যে কিমান মই লাইন লগে দিলো হে ছাৰ মই সেই সময়ত চবৰে পৰা 100 টকা লৈছিলো ঐ তোক মই সেই লাইনৰ কথা সুধবা খোজা নাই এই ফেন ঘূৰা লাইনৰ কথা সুধবা খুজিছো সুধক ছাৰ তই কচোন লাইন ক'ত উৎপন্ন হয় ছাৰ লাইন কুকুৰৰ ঘৰত উৎপন্ন হয় ঐ কি ফাল্টু কথা কলিয়ে তই কুকুৰৰ ঘৰত লাইন উৎপন্ন হয় কি যুক্তিত কলি তই ছাৰ বিদ্যা লাইন কুকুৰৰ ঘৰত উৎপন্ন হয় কেনকে বুজে কচোন ছাৰ যেতিয়া লাইন যায় আমাৰ মাই চিধাই এটা কথাই কয় কুকুৰৰ ফুটা হাতে লাইনটো কাটলা গতিকে আমি ইয়াৰ পৰা বুজি পাব পাৰো লাইনটো কুকুৰৰ ঘৰত উৎপন্ন হয় বা বেলেগ যুক্তি দিলে তই ঠিক আছে